গুড মৰ্ণিং বন্ধুসকল, আজি ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দুই দাদা ভাইটিয়ে গৈ আছোঁ নগাঁৱলৈ বুলি, কাৰণ ভাইটিও আহি পোৱা দুদিনমান হৈছে হায়দৰাবাদৰ পৰা। তো মোৰ তাতে ওচৰতে আনন্দ মেলা হৈ আছে আৰু ভোগালী মেলা হৈ আছে ধুনীয়াকৈ, মানে হাতী মানুহ সংঘাতৰ যি এটা ধুনীয়াকৈ মানে বনাইছে তাতে, সেইখন চাবলৈ গৈ আছোঁ। তো আপোনালোকেও চাই থাককচোন ভিডিঅ'টো শেষলৈকে। তো বৰ্তমান আজি আমি পাই গ'লোঁ আহি মেলাখনৰ ভিতৰত। তো চাওকচোন কেনেদৰে কি বনাইছে, আপোনালোকক দেখাওঁ কবিহে। আৰু মই আৰু ভাইটিয়ে মোবাইল টিপাতে ব্যস্ত হৈ আছে। চাওকচোন ভিডিঅ'টো, এইখন চাওক বজাৰৰ ভিতৰত, মানে বজাৰটো সোমালোহে গোটেইখিনি মানে লেডিছৰে বস্তু আছে, গোটেই সোপা মানে লেডিছে, একো মানে জেন্টছৰ মানে তাতে দুই এটা বস্তু পায়, বাকী গোটেইখিনি লেডিছৰে। মেখেলা চাদৰৰ পৰা ধৰি আপোনাৰ জেকেট কোট কি লাগে চবখিনি আছে। আৰু এইটো ধুনীয়াকৈ হাতী মানুহৰ সংঘাতৰ যি প্ৰতিচ্ছবি সেইটো বনাইছে ধুনীয়া কৰি। চাওকচোন কি ধুনীয়া লাগিছে। আৰু মানুহৰ ভিৰ এনেকুৱা, কাৰণ আজি লাষ্ট মেলা, কালিৰ পৰা নাথাকিব মেলাটো। তো বছৰত এবাৰ আহে ভোগালী মেলা, আপোনালোকেও আহিবচোন চাবলৈ, কি মজা লাগে চাবলৈ। আৰু মানে প্ৰগ্ৰামো চলি থাকে ওচৰত, এইফালে মানুহো থাকে, গোটেই মানুহ ভিৰ হৈ থাকে। আৰু মানে বহুত দূৰ পৰা মানে বজাৰকেইটাও আহে চাবলৈ, মানে আপোনালোকে কম দামতে মানে কিছুমান বস্তু পাই যাব। আহিবচোন চাবলৈ এবাৰ। চাইছেনে ইমান মানুহৰ ভিৰ ইয়াত। চাওক, মই মিউজিক প্লে কৈ দিছোঁ আৰু মানে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব কৈ থাকিলে। আপোনালোকে চাওকচোন, মই দেখুৱাই আছোঁ। বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ প্ৰগ্ৰামৰ পৰা, কাৰণ বনাবলৈ গ'লেও বহুত দীঘলীয়া ভিডিঅ' হৈ যাব। আজি ইমানেই থাকিল, লগ পাম আকৌ এটি অন্য ভিডিঅ'লৈ। তেতিয়ালৈকে আপোনালোকেও ভালে কুশলে থাকক আৰু যাতে ময়ো ভালে কুশলে থাকোঁ, আশীৰ্বাদ কৰিব।